হৰিনামৰ ধ্বনিৰে মুখৰ পহুমৰা মাজগাঁৱৰ শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰৰ চৌহদ আজিৰে পৰা দুদিনীয়া কাৰ্যক্ৰমণিকাৰে নাওবৈচাৰ শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি বিকাশ কেন্দ্ৰ পহুমৰা প্ৰাংগণত অনুষ্ঠিত হৈছে লখিমপুৰ জিলা বৈদিক সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুযায়ী পুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা উত্তোলনৰ লগতে লখিমপুৰ জিলা ভিত্তিত মহিলাসকলৰ মাজত অনুষ্ঠিত হয় দিহানাম প্ৰতিযোগিতা। কাইলৈ অনুষ্ঠিত হ'ব নাম প্ৰসংগৰ লগতে ভাগৱত পাঠ, ধৰ্মালোচনী সভাৰ বিস্তৃত কাৰ্যসূচী। জয় জয়তী আমি লখিমপুৰ বৈদিক সমাজে আপোনালোকৰ চেনেললৈ নমস্কাৰ জনাইছোঁ আৰু লখিমপুৰবাসী ৰাইজলৈও আমি নমস্কাৰ জনাইছোঁ। আমি এই অনুষ্ঠান ভাগ প্ৰতিষ্ঠা দিৱস যোৱা বছৰ 2021 তাৰিখত 9 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠ কৰিছিলোঁ আৰু তাৰ আজি আমাৰ প্ৰতিষ্ঠা দিৱস পৰিছে। গতিকে সেই প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে এদিন আমি দিহানাম আৰু এদিন আমি সম্পূৰ্ণ ভাগৱত পাঠ কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু আমাৰ কাৰ্যসূচী হ'ল দুদিনীয়া আৰু এই কাৰ্যসূচী ভাগত লখিমপুৰ জিলাৰ বৈদিক সমাজৰ সমূহ ৰাইজক জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ হ'ল এই অনুষ্ঠান ভাগৰ আনুমানিক বাজেট প্ৰায় 5 লাখৰ ভিতৰত ধৰিছোঁ। গতিকে সমূহ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। এই দুদিনৰ কাৰ্যসূচীত আপোনালোকে আহি অংশগ্ৰহণ কৰক। আজি আমি ধৰিছোঁ অন্ততঃ 2000 আৰু কালিলৈ 4000 ওপৰ মানুহ হ'ব। যোৱা বছৰ আমাৰ তাতকৈ বেছি হৈছিলে, গতিকে এইবাৰো আমি সিমানটো আমাৰ অনুমানিক ধৰা হৈছে। এই নিউজ চেনেলটোলৈ আমাৰ সদৌ লখিমপুৰ জিলা বৈদিক সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। কথা হ'ল আমাৰ এই বৈদিক সনাতন ধৰ্মৰ সুদৃঢ় ভেটি প্ৰতিষ্ঠা আৰু এখনি সুস্থ সবল সমিতি গঠনৰ উদ্দেশ্য কৰি আমি এই কৰ্মখিনি কৰা হৈছে। অন্যতম বিষয় হৈছে আমাৰ বৈদিক সমাজৰ যি ধৰ্মস্খলন ঘটিছে বা ধৰ্মান্তৰ ঘটিছে সেই ওপৰত লক্ষ্য ৰাখি আমি ভেটিটো সুদৃঢ় কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ। কাৰণ আমাৰ এতিয়া এবছৰ পূৰ্ণ হৈছে আজি প্ৰতিষ্ঠা দিৱস 24 আৰু 25 তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে। ইতিমধ্যে আমি আজি তাৰিখত আপোনালোকে গম পাইছে আমাৰ পতাকা উত্তোলন, গুৰুবন্তি প্ৰজ্বলন, শ্বহীদ তৰ্পণ, ইতিমধ্যে দিহানাম প্ৰতিযোগিতা চলি আছে। যে অহা কালিলৈও তদ্ৰূপ আমি ৰাতিপুৱাৰ ভাগত বন্তি প্ৰজ্বলন, প্ৰসংগীয়া নাম আৰু লগতে ভাগৱত পাঠ হ'ব। আৰু আমাৰ দিহা সম্ৰাট কমলা গগৈ ডাঙৰীয়া কাইলৈ আহি আমাৰ মাজত উপস্থিত হ'বহি। গতিকে তেখেতৰ মুখৰ পৰা ভাগৱতৰ তাৎপৰ্য আমি সকলোৱে শ্ৰৱণ কৰিম। আৰু লগতে আমাৰ ভাগৱত অহা কালিলৈ ৰাতিটোতো ইতিমধ্যে নিৰন্তৰে চলি থাকিব বুলি আমি আশা কৰিছোঁ। আৰু সকলো ৰাইজৰ সহায় সহযোগ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি উপস্থিতি কামনা কৰিছোঁ। কথা হ'ল সাম্প্ৰতিক সময়ত যি আমাৰ যুৱক প্ৰজন্মৰ উশৃংখলতা দেখা গৈছে, তেওঁলোকক এই ধৰ্মৰ এটি মঞ্চলৈ আদৰি অনাৰ আমাৰ এটি অন্যতম প্ৰয়াস। আমাৰ ক'ব লগা ইমানেই। কৃষ্ণ। একতাৰ দোলেৰে বান্ধি লৈ যাবৰ কাৰণে আমি সমূহ অসমীয়া ৰাইজৰ সমাজখন যাতে যি ধৰণে আজি স্খলন হ'বলৈ ধৰিছে, এই স্খলনৰ প্ৰতিবন্ধক হিচাপে আমি সকলো ৰাইজক অনুৰোধ কৰোঁ যে এই
বৈদিক সমাজৰ জৰিয়তে আমাৰ লগত একগোট হৈ আগবাঢ়ি যাবলৈ আমি অনুৰোধ কৰিছোঁ আৰু সকলো ৰাইজে যাতে আগবাঢ়ি আহে ইয়াৰ জৰিয়তে আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমি এই সকলোকে অনুৰোধ কৰিছোঁ যাতে আমি এই কাৰ্যত আমি সফল হ'ব পাৰোঁ এই অনুৰোধ ক্ষমা দয়া ভকতৰ চাৰি সীমা শংকৰদেৱে মত বান্ধি দিলে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় লাইভ।